আজি ইমান ৰ'দ, সখীসকল ভালনে আপোনালোকৰ? মই আছোঁ আৰু এই ৰ'দ যদিও এই পুখুৰীটোৰ ওপৰত মানে বহুত ডাঙৰ ডাঙৰ গছ আছে, ছাঁ হৈ যায় পাছবেলাটো। সেইটো কাৰণে বোলো মাছকেইটা সিঁচি লওঁ, নহ'লে বৰষুণ দিলে আকৌ গুচি যাব যে, পানীও বেছি হ'ব। এইটো আচলতে পথাৰেই হয়, এখন মানে পথাৰে হয়। পথাৰৰ এচুকত পুখুৰীৰ নিচিনা আমি পেৰি লৈছোঁ। আগতেও মানে ৰুওতেও এডোখৰ থৈ দিছিলোঁ, এডোখৰ পুখুৰীৰ নিচিনাকৈ, আৰু গোটেই চাৰিওফালে ঢাপ তুলি লৈছোঁ। ঢাপ তুলি লৈ পিনি এডোখৰতে মাছখিনি ধৰোঁ আৰু। বেটাই মই আকৌ আজি মাছ সিঁচিলোঁ। সি লাষ্টৰ পানীখিনি মাৰি দিছে, মই আগতে মাৰিলোঁ। লাষ্টত পানী অলপ ওলাই থাকে বেছিকেনে। মাছবোৰ পূৰা বোকাত সোমাই আছে, ভালদৰে ধৰিব লাগিব। বোকাখিনি পানী সিঁচি দিয়াৰ লগে লগে একদম বোকাৰ ভিতৰত সোমাই যায়, ধৰিবলৈ বহুত কষ্টই হয়। সেইটো কাৰণে বোলো এখন হাতে কেমেৰা ধৰি পিনি আপোনালোকক দেখাওঁ, কিন্তু এখন হাতে মাছ ধৰিব নোৱাৰি। ধৰিলে মানে মাছটো মানে হাতৰ পৰা গুচি যায়গৈ, সেইটো কাৰণে বহুত অসুবিধাই হয়। এখন হাতেই ধৰিব নোৱাৰি, এৰ খাই সেই গুচিয়ে গ'লগৈ। সেইটো কাৰণে অকণমানি মাছ ধৰি আছে, অকণমানি মাছকেইটা গুচি যাব। আগৰ দুদিন মৰাতকৈ মাছ আজি অলপ বেছিয়ে পালোঁ। গৰৈ মাছ, খলিহনা মাছ, কাৱৈ মাছ, অকণমান সৰু সৰু খলিহনা সৰু সৰু মাছ আছে, আৰু চেঙেলী মাছ আছে। চেঙেলী মাছ, গৰৈ মাছেই বেছি আছে।